নমস্কাৰ, মই বেবী পাডি। মই ৰোমান্টিক কবিতা এটি আবৃত্তি কৰিম। কবিতাৰ শিৰোনাম হৈছে মোৰ আধৰুৱা সপোন। যিদিনা মই তোমাক লগ পাইছিলোঁ, তোমাৰ মনত আছেনে বাৰু? নিশ্চয় আছে। তোমাৰ এই আনন্দৰ দিনবোৰ, মিঠা মিঠা মাতেৰে মন বুলোৱা দিনবোৰ, কলেজৰ কাষত, নাহৰৰ নিৰিবিলি ছাঁত, তোমাৰ এই গুণ্ডা স্বভাৱটোলৈ চিনাকি হোৱা দিনটো। শুন, তুমি যে কৈছিলা মোক I love you বুলি, এয়া মোৰ বুকুত আজি স্মৃতি হৈ ৰ'ল, গুচাব নোৱাৰা সৌন্দৰ্য বাগিচা ৰূপে। তুমি এই সৌন্দৰ্য বাগিচাখন এৰি এতিয়া কি ফুলৰ সুৱাস পাই এৰি গুচি গ'লা? মোক এই আধৰুৱা সপোনবোৰ দি তুমি কিয় বহু দূৰলৈ গুচি গ'লা? এই আধৰুৱা সপোনে আজিও মোক বাৰে বাৰে আহি আমনি কৰে। কিয় জানো মই তোমাৰ এই আধৰুৱা স্মৃতিবোৰ আজিও পাহৰিব পৰা নাই। বাৰে বাৰে আহি আজিও মোক আমনি কৰে I love you বুলি।